Hey guys, good evening. আজি মই ব্লগটো এতিয়াৰ পৰা ষ্টাৰ্ট কৰি দিলোঁ ইভিনিঙৰ পৰা। আজি 13 নৱেম্বৰ। এতিয়া বাজিছে 6টা বাজিব আৰু 10 মিনিট আছে। সো মই এটা বস্তু দেখাব ওলাইছোঁ আপোনালোকক। বায়ে গিফ্ট কৰিছে যোনটো চাদৰ মেখেলা হয়। বহুত ভাল লাগিছে মোৰো। মই গম নাপাওঁ বায়ে টাউন গৈছিল তো লৈ আহিছে বাৰ কাৰণেও এযোৰ মোৰ কাৰণেও এযোৰ। সো চাই থাকক আপোনালোককো দেখাম কেনেকুৱা। এই আমাৰ মনো কিবা কৈ বোলে। হেল্ল' গাইজ, আজি মই মাৰ লগত গৈছিলোঁ দোকান গৈছিলোঁ বজাৰত টাউনত আৰু তাৰপিছত মামী আৰু মাৰ কাৰণে কিবা মেখেলা চাব গৈছিলোঁ। তো মামীৰ লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। এইটো रवा उला देखा। मैं समझ सकता हूँ लेकिन तुम्हारी कंपनी में काम करने के लिए मुझे उसके लायक भी तो होना चाहिए। है मार्टू दिखाई दिया। एक डॉक्टर हूँ और तुम्हारी कंपनी में मेरे लिए क्या ए जो दीदी मोर काने चॉइस करिसे। देखो अर्जुन, तुम मेरी टेंशन मत लो, मैं कुछ ना कुछ काम जरूर करूँगा। आई नो काफी डिफिकल्ट हो रहा है फिलहाल और डिफिकल्ट है भी, बट मैं मैनेज कर लूँगा। কেনেকুৱা লাগিছে জনাব চাদৰযোৰ जिंदगी के পুৰা দেখাই দিয়া। एक मोड़ पर पहुंच चुका हूँ। গাহত যোৱা আৰু এফালে এনেকুৱা আছে এনেকুৱা আৰু এইটো মেখেলা আছে নেকি এইটো মেখেলা এইটো মেখেলা হয় মানে এই চাদৰটো দেখাই দিয়া। ইয়াৰ ব্লাউজ পিসো আছে। এইটো হয় মেখেলা চাদৰ আমাৰ চাদৰ এই লোৱা এইটো পাৰিবা এইটো এটা সবফালে এনেকা শেপস আছে। মানে এই আৰু এটা মাৰ কাৰণেও লৈছিলোঁ এয়া চাউ খালি মই এতিয়া খুলি দেখাওঁ। এইটো মেখেলা অলপ দূৰত যোৱা। এতিয়া যোনযোৰ কাপোৰযোৰ দেখালোঁ সেই কাপোৰযোৰ এতিয়া চিলাব যাম। কাষতে বৌ এজনী আছে, খুব ধুনীয়া চিলাই। দহি পুতিব দিব যাওঁ। পিছত চাদৰখন আনিলে আপোনালোকক দেখাম বাৰু। আমি কাপোৰযোৰ এতিয়া লৈ গৈ আছোঁ চিলাবলৈ। একদম আমাৰ ঘৰৰ লগতে আছে। বায়ে গিফ্ট কৰা কাপোৰযোৰ মোৰ খুব ভাল লাগিছে। বাক মোৰ ফালৰ পৰা বহুত 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 থেংক ইউ। আমি এতিয়া ওলাইছোঁ আৰু একদম কাষতে লগতে ঘৰ, আমাৰ ঘৰৰ লগতে আৰু। হা পেকেট বস্তু বেছি খাব নালাগে না মনো। ঘৰতে আজি নেক্সট ডে হয়। আমি বনোৱা কৰা ষ্টাৰ্ট কৰি দিলোঁ দুপৰীয়া। ৰাতিপুৱাটো দেখাব নোৱাৰিলোৱে। এতিয়া অলপ আদা নহৰু পিচি লৈছোঁ মাংসৰ কাৰণে। বা আৰু মই পূৰা বনাইছোঁ আৰু কথা পাতি গৈছোঁ ঠিকছে আৰু কামো কৰি গৈছোঁ। দুপৰীয়াৰ কাম এনেকৈ কোনটো টাইমত হৈ যায় কৰি
গমেই নাপাওঁ আমি কথা পাতি মই ৰেডি কৰি দিছোঁ গোটেইখিনি বায়ে বনাইছে খুব ভাল বনায় আমাৰ বায়ে একদম বহুত টেষ্টি দুপৰীয়া বনোৱাত দেৰি হোৱাৰ কাৰণে মই একো ভিডিঅ' দেখুৱাব নোৱাৰিলোঁ ৰেচিপিৰ মাছৰ ভাপাটো এয়া হোৱাৰ পাছত দেখালোঁ আপোনালোকক এতিয়া আমি চবে এক লগত বহি খাবলৈ ল'লোঁ আৰু ডেৰটাই বাজিল চাগে তেতিয়ালৈকে হাই গাইজ মই ৰাতিপুৱাৰ পৰা তেনেকৈ ব্লগ কৰিব নোৱাৰিলোঁ আজি নেক্সট ডে হয় 14 নৱেম্বৰ চিলড্ৰেন ডেও আছে হেপী চিলড্ৰেন ডে সকলোকে আজি ছানডে তো ৰাতিপুৱাৰ পৰা মই তেনেকৈ ব্লগ কৰিব নোৱাৰিলোঁ বহুত কিছুমান কাম থাকে ছানডে হ'লে তো দুপৰীয়াৰ অলপ খানা পিনা অলপ দেখুৱালোঁ আপোনালোকক ভাত চাত খাই এতিয়া উঠিলোঁ এতিয়া সময় 3টাই বাজি গ'ল আজি তেনেকৈ খোৱা দেৰি হ'ল খাই মেলি ধুই পখালি কৰোঁতে এতিয়া 3টা বাজিল অলপ ভাগৰো লাগিল চ' মই এতিয়া অলপমান শুই দিওঁ মই ভাবিছোঁ ব্লগটো আজি ইয়াতে খতম কৰিম আপোনালোকক লগ পাম অন্যটি নতুন ভিডিঅ'লে চ' চাই থাকক আগলৈকে মোৰ চেনেলটো যদি ভাল পাইছে ভিডিঅ'বোৰ ভাল পাইছে তেনে প্লিজ ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু কমেণ্ট কৰি ক'ব আপোনালোকৰ যদি কিছুমান কথা থাকে তেতিয়ালৈকে লগ পাম অন্যটি নতুন ভিডিঅ'লে তেতিয়ালৈকে বাই